হাই গাইজ, মই ৰাজীৱে আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম এডতীয়া হাতী ধান খাই পাচি পাচি। এই এডতীয়া হাতীটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ দেই। এইটো হৈছে এডতীয়া হাতী ধান খাই পাচি পাচি। এইপিনে পাচি পাচি ধান দি থাকিব, এইপিনে খাই থাকিব। এইপিনে দেখুৱাই আছোঁ, এইপিনে মানে ঢেঁকীটো আপোনালোকে দেখি চাই চাগে ভিডিঅ'টো। আপোনালোকক কৈছিলোঁ এই ঢেঁকীটোৰ বিষয়ে আজি আপোনালোকক অকণমান কিছু কথা ক'ম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো হৈছে ঢেঁকী পতা। আপোনালোকক দেখুৱাই আছোঁ ঢেঁকী পতা হয়। এইপিনে ঢেঁকীটোৰ বিষয়ে গৈ আছোঁ। এইপিনে এইটো হৈছে গাইশালী। এইটো গাইশালী মানে ইয়াত ধান পাচি পাচি দিয়া হয়, ধান দিয়া হয়, এইপিনে খুন্দা হয় এনেকৈ। এইপিনে দেখুৱাই এইটো হৈছে ঢেঁকী পোৱালি। আজিকালি ল'ৰাবিলাকে নেজানিব পাৰে ঢেঁকী পোৱালি গাইশালী ঢেঁকীটোৰ বিষয়ে। আপোনালোকক আকৌ কৈছোঁ, এইটো হৈছে গাইশালী, এইটো হৈছে ঢেঁকী পোৱালি, এইটো হৈছে ঢেঁকী বোলেটো। আজিকালি আমাৰ গাঁওবিলাকত এইটো নাইকিয়া হৈ গৈছে। আধুনিক টাইপৰ মেচিন ওলোৱাৰ পৰা গাঁৱে ভূঞে আজিকালি নাইকিয়া হৈ গৈছে। কিছুমানৰ ঘৰত প্ৰায়ভাগে কম আৰু আজিকালি এই ঢেঁকীটোৰ বিষয়ে বহুতে জানে, বহুতে নাজানেও সেইটো বিষয়ে। তাকে লৈ এই ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাওক না। গানতে আছে ঢেঁকী দে অ মোৰে লাহৰি বুলি। ভিডিঅ'টো কেনে পায় আপোনালোকে জনাব। যদি ভাল পায় লাইক কৰি দিব, ছাবস্ক্ৰাইবাৰ কৰি দিব। ইউটিউবত যদি চায়, ফেচবুকত যদি চায়, পেজটো ফ'ল' কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।